বন্ধুসকল মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এটা বহুত ভাল খবৰ লৈ আহিছোঁ। সেইটো হৈছে যে শেহতীয়াকৈ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন মিটিং হৈ যায় 11 জানুৱাৰী 2025 চনত। চ' মিটিংখনত কিছুমান ডিচিজন লোৱা হয় অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে। এই আলোচনাখনৰ পিছত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে কি ভাল খবৰ আহিলে ফাইনেন্স ডিপাৰ্টমেণ্টে এখন কাৰ্য বিৱৰণী তেওঁলোকে নটিফিকেশ্যন হিচাপে প্ৰিণ্ট আউট কৰি উলিয়াইছে। সেই মিটিংখনত কি ডিচিজন হৈছিলে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এখন লিষ্ট ওলাইছে। সেই লিষ্টখন মই আজি আপোনালোকক দেখাম কিনো তাত ডিচিজন লোৱা হৈছিলে। গোটেই মিটিংখনৰ যি ডিটেইলছ তেওঁলোকে নটিফিকেশ্যন হিচাপে উলিয়াই দিছে সেইখন মই আপোনালোকৰ আগত ধুনীয়াকৈ বুজাই দিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। লেটাৰখন যদি আপোনালোকে মন কৰে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইছ্যু হৈছে 16 জানুৱাৰী তাৰিখে। ছেক্ৰেটাৰী টু দ্য গভট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফাইনেন্সৰ বেলেগ ব্ৰাঞ্চলৈ এই লেটাৰখন পঠোৱা হৈছে। এতিয়া আমি ছাবজেক্টটো চাওঁচোন কিনো লিখিছে তেওঁলোকে। একশ্যন টু বি টেকেন অন দ্য ডিচিজন টেকেন ইন দ্য মিটিং হেল্ড অন 11/1/2025 আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ। ৰিফাৰেঞ্চ তেওঁলোকে দিছে মিনিটছ অফ দ্য মিটিং অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ হেল্ড অন 15/3/2024। এতিয়া ছাবজেক্টটো আমি চালোঁ, ৰিফাৰেঞ্চটো আমি চালোঁ, তলত কিনো লিখিছে আমি চাওঁচোন। উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ আই এম ডাইৰেক্টেড টু ইনফৰ্ম ইউ ডেট এ মিটিং ৱাজ হেল্ড অন 11/1/2025 আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ টু ডিছকাছ দ্য পইণ্টছ অফ দ্য মিটিং মিনিটছ অফ এন আৰ্লিয়াৰ মিটিং অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ হুইচ ৱাজ হেল্ড অন 15/3/2024 কপি এনক্ল'জ। In the meeting held on 11/1/2025, concerned department were directed to carry out the decision taken by the Honorable Chief Minister with regard to the demands of Sodho Assam Commercial Porikhod. Following is the list of action to be taken by the concerned branches under Finance Department. It is 11/1/2025 তাৰিখে যি মিটিং হৈছিলে সদৌ অসম কমাৰ্চিয়েল পৰিষদ আৰু অনাৰেবল চিফ মিনিষ্টাৰৰ লগত কিছুমান ডিচিজন লোৱা হ'ল অসম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। এতিয়া চাওঁচোন আহক কিনো ডিচিজন তেওঁলোকে ল'লে। 1 নম্বৰ ডিচিজনটো যদি আমি চাওঁ এইটো চাওক 50% অফ এডমিছিবল হাউচ ৰেণ্ট এলাৱেঞ্চ SRA টু বি এলাউড টু কেজুৱেল মাষ্টাৰ ৰোল এণ্ড মিনিমাম পে স্কেল এমপ্লয়িজ। অসম চৰকাৰৰ যি বিভিন্ন বিভাগৰ বেলেগ ডিপাৰ্টমেণ্টৰ কেজুৱেল মাষ্টাৰ ৰোল আৰু ন্যূনতম দৰমহা স্কেলৰ যি কৰ্মচাৰী আছে তেওঁলোকৰ যি হাউচ ৰেণ্ট আছে হাউচ ৰেণ্ট 50%লৈ বৃদ্ধি কৰিবলৈ ইয়াত ডিচিজন লোৱা হৈছে। আৰু একশ্যন টু বি টেকেন এই দায়িত্বটো কাক দিছে এইটো চাওক ফাইনেন্স EC2 ডিপাৰ্টমেণ্ট টু ছাবমিট ফাইনেন্সিয়েল ইমপ্লিকেশ্যন ইন ফাইল উইথ দ্য প্ৰপ'জেল। ফাইনেন্সৰ যি এক্সপেণ্ডিচাৰ কণ্ট্ৰল ডিপাৰ্টমেণ্ট আছে তেওঁলোকক এই ডিচিজনটো ফাইল প্ৰস্তুত কৰিবলৈ তেওঁলোকে নিৰ্দেশ দিছে। ছেকেণ্ড ডিচিজনটো যদি আমি চাওঁ এইটো চাওক অল ডিপাৰ্টমেণ্টছ টু ফ্ৰেম ছাৰ্ভিচ ৰোল এণ্ড মেক প্ৰভিজন ফৰ এটলিষ্ট 2 প্ৰমোশ্যন ফৰ অল। সকলো ডিপাৰ্টমেণ্টকে ছাৰ্ভিচ ৰোল বনাবলৈ নিৰ্দেশ দিছে আৰু যি পষ্টসমূহ আছে প্ৰত্যেকটো পষ্টৰ এগেইনষ্টত 2টা প্ৰমোশ্যন তেওঁলোকে ৰাখিবলৈ ডিচিজন দিছে। আৰু একশ্যন টু বি টেকেন কাক এইটো দায়িত্ব দিছে চাওক ছেক্ৰেটাৰী ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্ট টু এনচিয়ৰ ইট ফৰ দ্য ছাৰ্ভিচ আণ্ডাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট। ঠিক আছে। নেক্সট যদি এতিয়া আমি চাওঁ ডিচিজন 3 নম্বৰ ডিচিজনটো তেওঁলোকে কি ল'লে সেইটো চাওক OPS টু বি এলাউড টু দ'জ গভ এমপ্লয়িজ হোজ ৰিক্ৰুটমেণ্ট প্ৰচেছ হেড ষ্টাৰ্টেড বিফৰ 1/1/2005 এইটো 25টো ভুল হৈছে এইটো 2005 হ'ব মানে 1/1/2005 তাৰিখৰ আগতে নিযুক্তি প্ৰক্ৰিয়া লাভ হোৱা কিন্তু NPS প্ৰৱৰ্তনৰ পাছতে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক OPS অধীনলৈ আনিবলৈ অনুমতি দিছে। তো এইটো দায়িত্বটো কাক দিছে চাওক ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট টু টেক ষ্টেপ ইন কনচালটেশ্যন উইথ ARTP এণ্ড PG ডিপাৰ্টমেণ্ট। ফাইনেন্সৰ যি বাজেট ডিপাৰ্টমেণ্ট আছে তেওঁলোকক কনচাল্ট কৰিবলৈ কৈছে। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্সেছ যি ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ লগত কনচাল্ট কৰি এই ডিচিজনটো ল'বলৈ দিছে। ঠিক আছে। 4 নম্বৰটো যদি আমি চাওঁ সেইটো চাওক কি লিখিছে তেওঁলোকে প্ৰমোশ্যন টু জুনিয়ৰ ইঞ্জিনিয়াৰ্ছ টু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ্ছ এণ্ড এছিষ্টেণ্ট ইঞ্জিনিয়াৰ্ছ টু SDO ছাব ডিভিজনেল অফিচাৰ্ছ। সদৌ অসম কৰ্মচাৰী পৰিষদ ৱাজ ডাইৰেক্টেড টু গিভ এ লিষ্ট অফ অল JEs and AEs who have not got promotion and the departments where ex-cadre posts are to be created to accommodate them. ইয়াত তেওঁলোকে লিখিছে যে কনিষ্ঠ অভিযন্তা সহকাৰী অভিযন্তালৈ আৰু সহকাৰী অভিযন্তা উপসংমণ্ডল বিষয়ালৈ উন্নীত হ'ব আৰু যিসকলে পদোন্নতি পাবলৈ পদ নাথাকে তেওঁলোকৰ বাবে এক্স-কেডাৰ পদ সৃষ্টি কৰিবলগীয়া বিভাগসমূহৰ তালিকা কৰ্মচাৰী পৰিষদে দাখিল কৰিব লাগিব। দায়িত্বটো কাক দিছে চাওক ছেক্ৰেটাৰী ফাইনেন্স SIU PRU ডিপাৰ্টমেণ্ট টু টেক নেচেচাৰী ষ্টেপ। ফাইনেন্স ডিপাৰ্টমেণ্টৰ যি ষ্টাফ ইনস্পেকশ্যন ইউনিট আছে আৰু পে ৰিচাৰ্চ ইউনিট আছে তেওঁলোকক এই দায়িত্বটো দিছে। 5 নম্বৰটো যদি আমি চাওঁ সেইটো চাওক কেবিনেট মেমৰেণ্ডাম টু বি মুভ ফৰ চেঞ্জিং ৰুল ৰিগাৰ্ডিং আপোন ঘৰ স্কিম টু এলাউ এক্সিষ্টিং বেনিফিচিয়াৰী টু এভেইল লোন আপ টু 30 লাখ। আমি সকলোৱে জানো যে যি অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে আপোন ঘৰ যি হোম লোন ব্যৱস্থা আছে সেইটো আগতে 15 লাখ টকা আছিলে এতিয়া সেইটো কি কৈছে
30 লাখ টকালৈ বৃদ্ধি কৰিছে। আৰু এইটো দায়িত্বটো কাক দিছে চাওক, ফাইনেন্স A&F ডিপাৰ্টমেণ্ট যিটো আছে তেওঁলোকক টু ইনিচিয়েলাইজ দ্য প্ৰচেছ, এই প্ৰচেছটো ইনিচিয়েলাইজ কৰিবলৈ তেওঁলোকক দায়িত্ব দিছে। 6 নম্বৰটো যদি আমি চাওঁ এইটো চাওক, ক্ৰিয়েশ্যন পষ্ট অফ হেড এছিষ্টেণ্ট ইন ডিষ্ট্ৰিক্ট লেভেল অফিচেছ। এতিয়া ডিষ্ট্ৰিক্ট লেভেল যিবোৰ অফিচ আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ, তাত হেড এছিষ্টেণ্ট যদি নাই, হেড এছিষ্টেণ্টৰ পদটো সৃষ্টি কৰিবলৈ তেওঁলোকে নিৰ্দেশ দিছে। আৰু এইটো দায়িত্বটো কাক দিছে চাওক, ছেক্ৰেটাৰী ফাইনেন্স SIU ডিপাৰ্টমেণ্ট টু টেক নেচেচাৰী ষ্টেপ। 7 নম্বৰটো যদি আমি চাওঁ এইটো ইয়াত কি লিখিছে চাওক, গ্ৰেজুৱেট স্কেল টু বি গিভেন টু দ'জ পষ্ট ফ'ৰ্চ ৰিকুইজিট এণ্ট্ৰি লেভেল কোৱালিফিকেশ্যন ইজ গ্ৰেজুৱেশ্যন। মানে যিবোৰ পদৰ বাবে অৰ্হতা স্নাতক প্ৰয়োজন হ'ব তেনেবোৰ পদত নিযুক্তিসকলক স্নাতক স্কেল দিয়া হ'ব, মানে গ্ৰেজুৱেট স্কেল যি থাকে এই গ্ৰেজুৱেট স্কেল সকলোকে দিয়া হ'ব বুলি ইয়াত দিছে। তাৰপৰা কাক দায়িত্ব দিছে, এই ৰিপৰ্ট মে বি চট বাই ফাইনেন্স PRO ডিপাৰ্টমেণ্ট ফ্ৰম অল ডিপাৰ্টমেণ্টছ ৰিগাৰ্ডিং এমপ্লয়িজ ৱৰ্কিং ইন গ্ৰেজুৱেট এণ্ট্ৰি লেভেল পষ্ট বাট গেটিং আণ্ডাৰ গ্ৰেজুৱেট লেভেল পে'। মানে ফাইনেন্সৰ যি পে' ৰিচাৰ্চ ইউনিট ডিপাৰ্টমেণ্ট আছে তেওঁলোকক বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা ৰিপৰ্ট কালেক্ট কৰিব দিছে, যিসকলে অলৰেডি গ্ৰেজুৱেশ্যন লেভেলৰ যি পষ্টসমূহ আছে তাত চাকৰি কৰি আছে, কিন্তু তেওঁলোকে চালাৰী পাইছে আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ, ঠিক আছে। তো তেওঁলোকক সেই ৰিপৰ্টখিনি কালেক্ট কৰিবলৈ দিছে। 8 নম্বৰটো যদি আপোনালোকে চাই এইটো চাওক, এনহেন্সিং আৰ্ণ লিভ ফ্ৰম 10 days to 30 days ফৰ স্কুল টিচাৰ্ছ। আমি সকলোৱে জানো যে স্কুলৰ যি টিচাৰসকল আছে তেওঁলোকে যি আৰ্ণ লিভ আছে সেইটো অকল 10 দিনৰ কাৰণেহে পায়, কিন্তু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ এমপ্লয়ীসকলে 30 দিনৰ কাৰণে পায়। এতিয়া কি কৈছে চৰকাৰে, সেই টিচাৰসকলৰ কাৰণে যি আৰ্ণ লিভ আছে সেইটো 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰিছে। তো এইটো কাক দিছে দায়িত্বটো, ছেক্ৰেটাৰী ফাইনেন্স এষ্টাব্লিছমেণ্ট এই ডিপাৰ্টমেণ্ট টু টেক নেচেচাৰী ষ্টেপ। ফাইনেন্সৰ যি এষ্টাব্লিছমেণ্ট এই ডিপাৰ্টমেণ্ট আছে তেওঁলোকক এই দায়িত্বটো দিছে। চ' এই ডিচিশ্যনসমূহ ইমানেই আছিলে। এতিয়া আমি এই লেটাৰখনত কি ডিচিশ্যন অসম চৰকাৰে ল'লে আমি সকলোৱে চালোঁ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে বহুত ভাল খবৰ, তেওঁলোকে গোটেই লেটাৰখন যদি পঢ়িব বিচাৰিছে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই লেটাৰখন দি থ'ম, আপোনালোকে ডাউনলোড কৰি পেলাইও এই লেটাৰখন পঢ়ি চাব। আৰু আপোনালোকে যদি মন কৰিছে আগৰ যি মিটিংখন হৈছিলে 2024 চনৰে, তাৰ গোটেই ইয়াতে ডিচিশ্যনসমূহ কি লোৱা হৈছিলে ইয়াত দিয়া হৈছে, সেইখিনি আপোনালোকে পঢ়ি চাব। ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব। নেক্সট মই 8Pay কমিশ্যনৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিম। 8Pay কমিশ্যন আহিলে আপোনালোকৰ দৰমহা কিমান বাঢ়িব তাৰ ভিডিঅ'সমূহ লৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ নতুন চেনেলটো লিংক দিয়া আছে। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ যি লেটেষ্ট আপডেটসমূহ থাকে মোৰ সেই চেনেলটোতো আপোনালোকে পাই যাব। চ' সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।